আৰু নমস্কাৰ পুনৰবাৰ মই কৃষ্ণামণি মোৰ কৃষ্ণামণি ব্লগলৈ স্বাগতম জনালোঁ আজি দেওবাৰ সেইবাবে মই কি বনাইছোঁ চাই যোৱা দেওবাৰ দিনটোত সকলো ভিডিঅ'টো শেষলৈকে চাবা বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলৰ যিসকল ফ্ৰেণ্ড হোৱা নাই ফ্ৰেণ্ড হৈ ল'বা চাই এয়া ঢেকীয়া দেখিছে নহয় এয়া মোক ঘৰৰ পৰা দি পঠাইছে ইয়াত যিহেতু ঢেকীয়া খাবলৈ ইমান নাপাওঁৱেই সেইকাৰণে ঘৰৰ পৰা এয়া দি পঠাইছে মই ৰান্ধি আছোঁ চাই যোৱা ঢেকীয়া এয়া মোৰ ভাজি ৰেডি হৈ গ'ল ঢেকীয়া ভাজি বনাই মোৰ হৈ গ'ল এতিয়া মই আৰু এখন ভাজি বনাওঁ গুটি আলুৰ দেওবাৰ দিনটোত ইটো সিটো এনেদৰে খাই পেলাই মোৰ বহুত ভাল লাগে সেইকাৰণে ৰেডি কৰিছোঁ আলু ভাজিবৰ কাৰণে চাই যোৱা গুটি আলু ভাজিবৰ কাৰণে সৰু পিঁয়াজ এটা কাটিলোঁ আৰু দুটা শুকান জলকীয়া লৈছোঁ এয়া আলুখিনি মই কাটি ৰাখিছিলোঁ এতিয়া মই ভাজি কৰিম তাৰপিছত গুটি আলু ভাজিখনো কৰি লৈ ৰেডি কৰি ল'লোঁ তাৰপিছত কি কৰোঁ চোৱা গুটি আলু ভাজিখনো বনাই মোৰ ৰেডি হৈ গ'ল এতিয়া মই ভাত খাবৰ কাৰণে ঢেকীয়া ভাজিলোঁ গুটি আলু ভাজিলোঁ আৰু এখন টেঙা জোল বনালোঁ এনেদৰে দুপৰীয়া সাজ খোৱালোঁ খাই পেলাই এতিয়া আমি শুবলৈ গুচি চোৱা এনেদৰে দুপৰীয়া সাজ দেওবাৰে খোৱাৰ পিছত সন্ধিয়া আমি দুয়ো অলপ বজাৰ কৰিবলৈ ওলাই গৈছিলোঁ আমি ক'ত বজাৰ কৰিব গৈছোঁ চাই যোৱা ভিডিঅ'টোত তেতিয়া গম পাবা আৰু কি বজাৰ কৰিলোঁ চোৱা এয়া বজাৰত মই কি দেখিলোঁ জানেনে শুকান মাছ এয়া বিধে শুকান মাছ দেখিলোঁ এয়া আমি দেখিছে নহয় বজাৰ কৰি আছোঁ আমি ক'ত বজাৰ কৰিছোঁ যিসকল মোৰ ভিডিঅ' চাই থাকে তেজপুৰৰ ফ্ৰেণ্ড হয় সেইসকলে চাগে গম পাইছে এয়া আমি পৰুৱা চাৰিআলিত বজাৰ কৰি আছোঁ বজাৰ কৰি শেষ হ'ল আৰু আমি এতিয়া ওলাই যাওঁ বজাৰৰ পৰা ৰুমলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে মোৰ চেনেলৰ বন্ধু হ'ব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব থেংক ইউ